গুড ইভিনিং এভৰিৱান মোৰ আন এটি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। দিনটো একো ব্লগ নকৰিলোঁ কাৰণ কিনো দেখাম, মোৰ ঘৰুৱা কাম কাজখিনিয়ে কৰিলোঁ হাজবেণ্ডক অফিচত পঠিয়াই। তাৰপিছত মই অকণমান ৰেষ্ট ল'লোঁ। তাৰপিছত এতিয়া কমেও 7:30 বাজিছে। মই ভাবিছোঁ কিয়নো এতিয়া আপোনালোকক অকণমান যদি মই দেখাই দিওঁ মই কি কৰোঁ। কাইলৈ অনা প্লাণ্টছখিনি তো সেইবোৰক অকণমান মই পানী দিওঁ আৰু তাৰপিছত অকণমান য়োগা কৰোঁ, কিয়নো আপোনালোককো দেখুৱাওঁ। এয়া চাওকচোন কেনেকৈ যে শুকাই আছে। এনেকুৱা লাগিছে যেন মই বহুত দিনৰ পৰা পানীয়ে দিয়া নাই হেনো, হয়নে বাৰু? কিন্তু কি ক'ব, ইয়াত গৰমৰ কাৰণে এনেকুৱা হয়। মই কিমান যে পানী দি থাকোঁ প্লাণ্টছকেইটা, কিন্তু শুকাই যায় হেনো, বহুত জল্দি শুকাই যায়। ইয়াত মানে গৰমৰ প্ৰভাৱ বহুত বেছি পৰে। আৰু মই এয়া পানী দি মেলি অকণমান য়োগা কৰিলোঁ। এয়া য়োগাৰো অকণমান দেখাই দিছোঁ আপোনালোকক। সেনেকৈ মই য়োগা কৰি মেলি এয়া কফি বনালোঁ। অকলে থাকোঁ, কিনো কৰিম আৰু এনেকৈ মোৰ দিনটো কটাওঁ। মিষ্টাৰ হেনো ৰাতি আহি পায়, তেওঁৰ শ্বিফটিং ডিউটি থাকে বাৰু, তেওঁৰ ৰাতি হয় অকণমান আহি পাওঁতে, আৰু সেইবাবে মই এনেকৈ টাইমটো কটাওঁ নিজৰ লগতে। বাৰু আপোনালোকে কোনে কোনে কফি খাই ভাল পায় জনাবচোন বাৰু। কফি খুব এটা হেল্ডি নহয় বাৰু, কিন্তু এনে ভাল লাগে, হয়নে বাৰু খাই। এয়া মোৰ কফি আৰু কুৰকুৰে ৰেডি। এয়া মোৰ মিষ্টাৰ আহি পালেহি, আৰু এনেদৰে যে ধেমালি কৰি খুব ভাল পায় তেওঁ। আৰু হোৱা দেখিছেনে, মই অলপমান তিয়াই থৈ দিছিলোঁ থেকেৰা টেঙা, আৰু থেকেৰা টেঙাটো হেনো বৰ ভাল বুলি শুনিছোঁ গৰমত। সেইবাবে মই এনেদৰে তিয়াই থৈ দিওঁ পানীত হাজবেণ্ড অহালৈকে। আৰু এইবিধ বস্তুটো মোক মোৰ প্ৰিয় আণ্টি এজনীয়ে দিছিলে, আমাৰ ঘৰৰ ওচৰতে থাকে। তেখেত আহিছিলে দিল্লীলৈ আৰু মোৰ কাৰণে এইবিধ বস্তু লৈ আহিছিলে। এয়া দিছোঁ ক'লা নিমখ, অকণমান ক'লা নিমখ আৰু চেনি গুলি দিওঁ, আৰু সেয়া দিছোঁ মিষ্টাৰক খাবলৈ। বৰ ভাল পাইছে খাই। আৰু তাৰপিছত হেনো ভাবিলোঁ ৰাতি চিকেনখিনি নবনাওঁ, মেৰিনেট কৰি ৰাখি দিওঁ। দৈ, হালধি, জিৰা গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ, নিমখ, ধনিয়া গুড়ি, আৰু এয়া হৈছে ৰেড চিলি পাউডাৰটো। আৰু তাৰপিছত হেনো অকণমান ব্লেক পেপাৰ ছটিয়াই দিছোঁ, আৰু তাৰপিছতে মিঠাতেল অকণমান দি দিছোঁ। এনেদৰে মিশ্ৰণখিনি কৰি ৰাতিপুৱালৈ থৈ দিম। এয়া হৈ গ'ল মিশ্ৰণখিনি কৰি ঢাকি থ'লোঁ, এয়া ফ্ৰিজত ৰাখিলোঁ। মৰ্ণিং লগ পাম আকৌ। এয়া চাওকচোন, মৰ্ণিং উঠিয়ে ইমান যে ভাল লাগি গ'ল মনটো ফুলজোপা দেখি। নতুনকৈ যে আনিছিলোঁ, ফুল লাগিছে হেনো। আৰু এয়া পেকেটটো চাওকচোন মই কিহত ৰুইছোঁ। এয়া হৈছে ওটছৰ পেকেট, তাতে পুলি ৰুই দিছোঁ বাপ্পেকে। আৰু সেয়া চাওকচোন, হাজবেণ্ডে হেনো কিবা শ্বেক বনায় ড্ৰাই ফ্ৰুটছৰ, গোটেইগাল ড্ৰাই ফ্ৰুটছ দিছে, আৰু তাইৰ লগতে কল, গোটেইবোৰ দি দিছে। কল দিছে, মৌ দিছে, আকৌ ওটছো দিছে। চববোৰ দি পেলাই গ্ৰাইণ্ড কৰিব এতিয়া। গ্ৰাইণ্ড কৰি মেলি নিজেও খাব, মোকো দিব। বৰ ভাল হেনো, বডি বুষ্ট কৰে বোলে খালে হেনো। এয়া তেওঁ খাইছে, আৰু অলপ টাইমৰ কাৰণে বাহিৰলৈ ওলাই গৈছিলে। এয়া কি আনিছে চাওকচোন, মোৰ কাৰণে ভগৱানৰ প্ৰসাদ হেনো বোলে। ইয়াতে ভাণ্ডোৰা নে কিবা বুলি কয়। আকৌ আহক এতিয়া মোৰ মেইন ৰেচিপিটোলৈ যাওঁ। এয়া মই বনাম চিকেনখিনি যে ৰাতি আছিলে, সেয়া গৰম মছলাখিনি দিলোঁ, আৰু এয়া পিঁয়াজ লৈছোঁ হেনো। পিঁয়াজখিনি অকণমান ফ্ৰাই হ'বলৈ দিম, আৰু ইয়াৰ পিছত নৰসিংহৰ পাতকেইটাও দি দিম ওপৰত। নৰসিংহৰ পাত পিছে মোৰ তাত কম আছিলে, সেইবাবে মই বেছি দিব নোৱাৰিলোঁ, নহ'লে মই পেষ্টেই বনাই দিলোঁ হয়। আপোনালোকে পেষ্ট বনাই দিবচোন, বৰ ভাল লাগে খাই। যোনে যোনে খাই পোৱা নাই সিহঁতকে কৈছোঁ দেই। এয়া মই ফ্ৰাই হ'বলৈ দিছোঁ হেনো, অকণমান অকণমান লাইট ফ্ৰাই হ'বলৈ দিছোঁ, যোনটো এটা কালাৰ আহে লাইট ব্ৰাউনিছ টাইপ, তেনেকুৱা ফ্ৰাই হ'বলৈ দি আছোঁ। অকণমান টাইম ফ্ৰাই কৰি আছোঁ পিঁয়াজখিনি এনেদৰে।
আৰু পিঁয়াজখিনি হোৱাৰ পিছতে মই দিছোঁ এয়া মছলা মানে বেলেগ নহয় দেই, আদা নহৰু পেষ্ট হয়, সেয়াই দিছোঁ। আৰু সেইখিনিও অকণমান ভাজি লৈছোঁ। ভাজি লৈ মেলি যেতিয়া অকণমান গোন্ধটো গুচি গৈছে, তেতিয়া হেনো মই তাত দিছোঁ আপোনাৰ 2টা জলকীয়া। মই হেনো দিব পাহৰিয়ে গৈছিলোঁ শুকান জলকীয়া, সেয়া দি দিছোঁ। এতিয়া শুকান জলকীয়াটো দি পেলাইও ভাজি ল'লোঁ। আৰু তাৰ পিছতে মই দিলোঁ এয়া দেখিছিলোঁ, মই পাহৰি গৈছিলোঁ, মই মাংসখিনিত নেমু চেপি দিবলৈ পাহৰি গৈছিলোঁ। আপোনালোকে নেমু চেপি দিব দেই, এইবিলাক দিলোঁ নহয়। আৰু তাৰ পিছতে মই আজি অকণমান বেলেগকৈ বনাম ভাবিলোঁ, সেইবাবে মই বিলাহী পেষ্টখিনিয়ে আগতে দি দিলোঁ। বিলাহী পেষ্টখিনি দেখিছে নহয়, এয়া অলপ ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই হ'বলৈ দিলোঁ অকণমান টাইম। তাৰ পিছতে মই চিকেনখিনি দি দিলোঁ। চিকেনখিনিও এনেদৰে ফ্ৰাই হ'বলৈ দিম। আৰু অকণমান যেতিয়া ফ্ৰাই হ'ব, তাৰ তেলটো যেতিয়া ওলাই আহিব, এয়া দেখিছেনে, ঢাকনি মাৰি থ'লোঁ। ঢাকনি মাৰি থৈ অকণমান টাইম থাকি আকৌ ফ্ৰাই কৰি ৰাখিম। ফ্ৰাই হ'ল, তাৰপিছতে আলুখিনিও দি দিলোঁ। আলুখিনি অৱশ্যে মই এনেই ফ্ৰাই কৰি দিওঁ আগতে, আজি মই পিছতে দি দিলোঁ আলুখিনি। আৰু তাৰপিছত এনেদৰে পানী দি দিলোঁ অকণমান। আপোনালোকৰ ইচ্ছা যিমানখিনি পানী দিয়ে, আমি বাৰু অকণমানেই দিছোঁ, কাৰণ আমি গ্ৰেভি কৰি খাব বিচাৰিছোঁ। সেয়া ঢাকনি মাৰি থ'লোঁ অকণমান যাতে উতল আহক। উতল আহিলেই, উতল অহাৰ পিছতে এয়া দেখিছেনে, পানীখিনি কমি গ'ল আৰু আমাৰ চিকেন ৰেডি। আৰু অকণমান তাত ধনিয়া গাৰ্নিছ কৰি দিলোঁ। আৰু তাৰ পিছতে এয়া ডিছখন ৰেডিয়ে কৰি দিলোঁ হাজবেণ্ডক, কিয়নো হাজবেণ্ড ডিউটিত যাব আৰু তাৰ বাবে মই এয়া দিলোঁ খাবলৈ। আৰু তাৰ পিছত হেনো এয়া দেখিছেনে, দৈ হেনো খালে বোলে হজম কৰে, সেইকাৰণে হাজবেণ্ডক দৈও দিলোঁ। আৰু দৈত দিছোঁ মই এয়া মৌৰ লগত অকণমান চেনি দি দিম। এয়া খাই মেলি হাজবেণ্ড ওলাল যাবলৈ। আৰু এনেদৰে মই থাকিব লাগিব অকলে দিনটো। আৰু এয়া মই শুকাবলৈ দিছিলোঁ। এয়া চাওক মোৰ সৰুকৈ গাৰ্ডেনখন নতুনকৈ যে আনিছিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই। বাই বাই, নেক্সট ব্লগত আকৌ লগ পাম।